নমস্কাৰ, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ মাজুলীৰ যি ঐতিহ্য গৌৰৱ, মাজুলীৰ মুখাশিল্পই GI টেগ পাবলৈ সক্ষম হৈছে। আৰু আজি তাকে মুখাশিল্পৰ বাবে বিখ্যাত চামগুৰি সত্ৰলৈ আহিছোঁ। চামগুৰি সত্ৰত কেনেকৈনো মুখাশিল্প প্ৰস্তুত কৰে তাকে আপোনালোকক দেখাবলৈ। এই যি GI টেগ, এই GI টেগটোৰ কাৰণে আবেদন কৰিছিল গুৱাহাটীৰ কৃষ্টিৰ কঠীয়া নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে, আৰু তেওঁলোকৰ আবেদনৰ ভিত্তিতে পৰীক্ষা নিৰীক্ষা কৰি ইয়াৰ GI টেগ প্ৰদান কৰিছে। এয়া দেখিছে মাজুলীৰ যি চামগুৰি সত্ৰৰ শিশুসকলেও এনেকৈ শিকি থাকে মুখাশিল্পৰ বাবে। আৰু ভিতৰৰ পৰিৱেশ চাওকচোন, মুখাশিল্প কেনেকৈ ধুনীয়াকৈ সজাই থৈছে, ইমান মুখা আছে ইয়াত। চামগুৰি সত্ৰত আছোঁ। দেখিছে চামগুৰি সত্ৰ মানে আপোনালোকে মুখা শিল্পৰ কাৰণে বিখ্যাত হয়। আমাৰ আগতে দাদা আছে, অকণমান কৈ দিব চামগুৰি সত্ৰ। নমস্কাৰ, মোৰ নাম ধীৰেন গোস্বামী। আমাৰ হ'ল এয়া চামগুৰি সত্ৰ। আমাৰ এই চামগুৰি সত্ৰখন ১৬৬৩ খ্ৰীষ্টাব্দত ৰজা চক্ৰধাৰ দিনত প্ৰতিষ্ঠা সত্ৰ। আৰু তেতিয়াই প্ৰথমজন সত্ৰাধিকাৰ আছিলে চক্ৰপাণি আটা। সেই চক্ৰপাণি আটাৰ ওচৰতে ৰজা চক্ৰধাৰ সিংহই সৰণতে সত্ৰখন প্ৰতিষ্ঠা কৰিছিলে। এজোপা বৃহৎ আকাৰৰ চাম গছ আছিলে, চাম গছজোপা পালে সেইকাৰণে নাম দিলে চামগুৰি। আৰু সত্ৰখনৰ মূল বস্তু হৈছে জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ মুখাশিল্প। এই গুৰুজনে ৫০০ বছৰ আগতে বৰদোৱা থানত চিহ্ন যাত্ৰা ভাওনা যোগেদি মুখাশিল্পটো তৈয়াৰ কৰিছিল, আৰু এইটো এটা পৰম্পৰা হিচাপে চলি আহিছে। মোটামুটি ২০০৩ চনত আমাৰ স্বনামধন্য ডক্টৰ ভূপেন হাজৰিকাদেৱ যেতিয়া সংগীত নাটক একাডেমীৰ অধ্যক্ষ হ'ল, তেওঁৰ দিনতে মুখাশিল্পটোৱে ৰাষ্ট্ৰীয় পৰ্যায়ত স্বীকৃতি পায়। আৰু সেই দুৰ্ভাগ্যতে আমাৰ প্ৰথম চামগুৰি সত্ৰলৈ আহিল, আমাৰ প্ৰথম পিতৃয়ে লাভ কৰিছিল। এইখন তামৰ সত্ৰ। ইয়াৰ যোনবোৰ পিতৃ এই আব্দুল কালামৰ পৰা সেয়া বঁটা গ্ৰহণ কৰিছে। তেতিয়াই মুখাশিল্পটো বিখ্যাত হ'ল। তাৰপাছতে ১৩ চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা পালে। এই বঁটাবিলাক পোৱাৰ লগে লগে বিশ্বৰ ক'ত গৈছে মাজুলী মুখাশিল্প ছবি। আৰু আমাৰ মুখা বনোৱা পদ্ধতি মই অকণমান কৈ দিছোঁ। প্ৰথমতে আমাৰ এইটো বাঁহৰ কাঠিয়ে কৰোঁ, তেনেকৈ প্ৰথমতে বাঁহৰ কাঠিয়ে কৰি লৈ তাৰপিছত কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত গৰু গোবৰেৰে চেহেৰা বনাওঁ, তাৰপিছত আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰোঁ, তাৰপিছত ৰং। ৫টা পৰ্যায় হয় এটা মুখা বনাবলৈ গ'লে। আৰু এই মুখাকে আমি 3টা ভাগত বনাওঁ, যেনে বৰ মুখা, লটকাই মুখা আৰু মুখ মুখা। এয়া হ'ল বৰ মুখা, এই নৰসিংহৰ ৰূপ যে ভগৱানৰ, এয়া বৰ মুখা বুলি কয়। তাৰ কাষতে আছে এইভাগ লটকাই মুখা, আৰু এইবিলাক হ'ল মুখ মুখা। এইবিলাক আমি যেতিয়া ভাওনা কৰোঁ, আমি এইবিলাক পিন্ধি লওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ শ্বেয়াৰ কৰি দিব। আৰু অসমৰ ইমান ভাল খবৰ এটা শ্বেয়াৰ নকৰাকৈনো কেনেকৈ থাকিব। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।